আপুনি যদি নিজৰ জীৱনটোক লৈ অকলশৰীয়া অনুভৱ কৰিছে, কি কৰোঁ কি নকৰোঁ চিন্তা হৈছে, তেতিয়াহ'লে আপুনি নিজকে সময়ৰ লগত পৰিৱৰ্তন কৰক, নহ'লে সময়ক আপুনি পৰিৱৰ্তন কৰক। বেয়া সময় চলি আছে যদি তাক আপুনি ভালৰ ফালে নিবলৈ চেষ্টা কৰক। সকলো পৰিস্থিতিতে নিজৰ জীৱনটো আগুৱাই নিবলৈ শিকক। আপোনাৰ ইচ্ছা শক্তি, আপোনাৰ দৃঢ়তা, আপোনাৰ লক্ষ্যই আপোনাক সহায় কৰিব। আপুনি আগুৱাই যাওঁতে হাজাৰ বাধা আহিব, বহুত মানুহে আপোনাক উপলুঙা কৰিব, কিন্তু তথাপি আপুনি হাৰ মানিব নোৱাৰিব। আপুনি সকলো নেওচি আগুৱাই গৈ থাকক। এজন বীৰৰ দৰে, এজন যোদ্ধাৰ দৰে নিজৰ কামত আগুৱাই গৈ থাকক, কাম কৰি গৈ থাকক। যিমানেই আপুনি কাম কৰি আগুৱাই গৈ থাকিব, সিমানেই আপোনাৰ লক্ষ্য ওচৰত আহিব, আৰু সেই লক্ষ্যই আপোনাক কি দিব? প্ৰেৰণা দিব, সাহস দিব, উৎসাহ দিব। এদিনৰ চেষ্টাত সফলতা হ'ব নোৱাৰি, কিন্তু আজিৰ কষ্ট কাইলৈ আপুনি সুখ পাব। কিন্তু এদিনতেই মানুহ সফল হয়, এদিনতেই মানুহৰ সপোন পূৰণ হয়, এদিনতেই মানুহ এজন হিৰো হৈ যায়। জীৱনটো যিহেতু নিজৰ, বেলেগৰ কথা চিন্তা কৰিব বাদ দিয়ক। নিজেই নিজৰ জীৱন পথত এজন যোদ্ধাৰ দৰে আগুৱাই গৈ থাকক। সফল হ'ব আপুনি। আপুনি নিজৰ জীৱনটোক এটা সঠিক সন্মান দিব পাৰিব।